Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এইফালে আজি ভিডিঅ'টো আৰম্ভ কৰিছো পাকঘৰৰ পৰাই, মানে ৰাতিপুৱাৰ পৰা আজি মোৰ সময় নাই। এইফালে দাইলো হৈ গ'ল আৰু এইফালে অলপমান পায়স বনাইছিলো জহা চাউলৰ, আৰু এইফালে মই ডিম আলু বইল কৰি থৈছো, এইফালে চিকেনো বনাইছো, আৰু এইফালে আজি কিহৰ যা যোগাৰ চলি আছে আপোনালোকক দেখুৱাই আছো। ৰ'ব কাৰ কাৰণে ইমানখিনি যা যোগাৰ কৰি আছো। এইফালে আজি যা যোগাৰ কৰা মেইন মানুহজনী এইজনী, মানে যা যোগাৰ যাৰ কাৰণে কৰি আছিলো আমাৰ হ'বলগীয়া কইনা গৰাকী। আজি তাইক আমাৰ ঘৰলৈ ভাত খাবলৈ মাতিলো, লগতে আমাৰ অঞ্জলি বাইদেউকো মাতিছিলো। তাই যে ইমান ঠাণ্ডা লাগিছে দেখিছে নহয়, ইমান ৰ'দ ওলোৱাৰ পাছতো তাই ইমান ঠাণ্ডা লাগিছে, একদম পুৰা একদম বেকিং হৈ আছে কাপোৰ লৈ পেলাই দেই। আৰু এইফালে মই পুৰা লাগি আছো খানা বনোৱাত, মানে এইফালে আজি বহুতখিনি আইটেমো বনাইছিলোতো, চিকেন ডিম পনীৰ চব আছিলে আৰু বহুতখিনি আইটেম আছিলে। সেইটো কাৰণে মানে লাগি আছো। আৰু মই কৈছো যে মোৰ আজি কথা পাতিবলৈ সময় নাই, তহঁতে আৰু তহঁত দুইজনী কি কথা পাতি থাক। আৰু এইফালে সিহঁতক দেখিছো, সিহঁতে আগফালে এনেকৈ বহি লৈছে, বহি লৈ পেলাই এইফালে সিহঁতে কিবা চেটপটা বনাই আছিলে। সিহঁতে মানে আমি তিনিওজনী একেলগে লগ হ'লে এইবোৰকে বনাই খাওঁ আৰু ভাল লাগে। আৰু ৰাতিপুৱাৰ পৰা আজি যে মোৰ মূৰটো আঁচুৰিবলৈ সময় পোৱা নাই, মানে বনোৱা মেলাত লাগি আছো যিহেতু অকলশৰীয়া মানুহ। আৰু এইফালে টাইমত তাইক যে মই এনেকৈ বনাই পেলাই খুৱাব পাৰিলোঁ, তাইৰ কাৰণে থালিখন ৰেডি কৰিব পাৰিলোঁ, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু দেই। মই মানে ভাবি আছিলোঁ হ'বনে নাই, আৰু বহুতখিনি আইটেম বনাবলৈ থাকি গ'ল মানে টাইমৰ কাৰণে আৰু। কিন্তু তাইক আজি এনেকৈ আৰু ছোৱালী জীৱনৰ শেষৰ সাজ ভাত আমাৰ ঘৰত খাবলৈ মাতিলোঁ, এনেকৈয়ে চিম্পলকৈ। আৰু এইফালে তাইক আজি মই তাইৰ থালিখনত এইবোৰে বনাইছিলোঁ, মানে গোটেইখিনি আইটেম আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু এইফালে এয়া চাওকচোন, মানে গোটেইখিনি বস্তু এনেকৈ উলিয়াই আনি থৈ লৈছোঁ আৰু তলতে। আৰু এইফালে আজি তাইৰ থালিখনত আছিলে, এইফালে মিঠাৰ পৰা আৰম্ভ কৰিছোঁ, পায়স অলপমান বনালোঁ, এইফালে দালি মটৰ পনীৰ, চিকেন বনাইছিলোঁ অলপমান গ্ৰেভি, আৰু এইফালে এগ কাৰী বনালোঁ, আৰু লগতে অলপমান পোলাও বনাইছিলোঁ, লগতে ভাতো আছিলে, আৰু পাপৰো ফ্ৰাই কৰিলোঁ, আৰু এইফালে বেঙেনা পকৰি বনাইছিলোঁ, আৰু বিন আৰু গাজৰ এনেকৈ এখন ভাজি বনালোঁ। আৰু বহুতখিনি বনাবলৈ মন আছিলে কিন্তু সময় নাছিলে কাৰণে ভাবিলোঁ যে ইমানখিনি নবনাওঁ। আৰু এইফালে তিনিওজনী একেলগে বহি লৈছোঁ তলতে, মানে আমি তিনিওজনী এনেকৈ একেলগে তলতে বহি পেলাই খাই ভাল পাওঁ। আৰু এইফালে এয়া তাই ছোৱালী জীৱনৰ শেষৰ সাজ ভাত আমাৰ হাতেৰে খুৱাই দিছোঁ। এইফালে অঞ্জলিক ক'লোঁ যে তই খুৱাই দিয়া বুলি, প্ৰথমে মই ভিডিঅ'টো কৰি দিম। এইফালে তাই খুৱাই দিলে, আৰু এইফালে ময়ো খুৱাই দিছোঁ। মই খুৱাই দিওঁতে তাই মোক ভিডিঅ'টো কৰি ৰাখিলে। আৰু সঁচাকৈনো এইবোৰ যে চিৰজীৱনৰ কাৰণে আমাৰ লগত মেমৰি হিচাপে থাকি যাব। আৰু এইফালে মইতো বহুত আগতেই বিয়া হ'লোঁ, কিন্তু তাই এতিয়া বিয়া হ'ব, এজনীকৈ চবেই বিয়া হৈ গৈ আছে। আৰু আজি দিনটো যে কেনেকৈ পাৰ হয় গমেই নাপালোঁ দেই। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাবলৈ নাপাহৰিব কিন্তু দেই। আৰু নতুন নতুন ভিডিঅ' আহি আছে, আৰু আমাৰ কইনাৰ বিয়াৰ ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব দেই। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।